নেদেখাজনৰ যিটো পাপ লাগে সেইটো মানুহে কম্পেনসেট কৰিব নোৱাৰে বহুত মানে ভাবি থাকে যে অমুকৰ ঘৰত কিয় ক্যান্সাৰ হ'ল অমুকৰ ইমান ডেকা ল'ৰা এক্সিডেন্ট হৈ গ'ল ইমান ডেকা ল'ৰা ক্যান্সাৰ হৈ গ'ল ব্যাকগ্ৰাউণ্ডটো চালে গম পাব যে ইট ইজ এ ডিভাইন জাস্টিস ধৰ্মান্ধতা অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ কৰাল গ্ৰাহত স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিত্ত স্বাস্থ্য আৰু শিক্ষাৰ দৰে অতি গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্বত থকা ৰাজ্যৰ কেবিনেট মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কুসংস্কাৰ বাণীৰ পিছত দেশজুৰি সৃষ্টি হৈছে আলোড়নৰ जिम्मेदार पदों पर बैठे लोग ही विज्ञान को घटा बताते हुए ऐसी बातें करें जिनका ना कोई सिर हो ना पैर देशजुरी ले से डॉक्टर हिमंत विश्व शर्मा कांग्रेस नेता संदीप दीक्षितर स्पष्ट मत बीजेपी तो एकु नापाय मानसिक भारसाम्य हेरुवाइছে ডক্টৰে ডিগ্ৰীধাৰী মন্ত্ৰীক উভতি ধৰিলে মেডিকেল কাউন্সিল অফ ইণ্ডিয়াই মেডিকেল কাউন্সিল অফ ইণ্ডিয়াৰ সভাপতি ডক্টৰ কে আগৰৱালৰ মুকলি প্ৰশ্ন হিমন্ত বিশ্ব শৰ্মা ভজনেৰে আৰোগ্য হ'ব নেকি কৰ্কট ৰোগী era of evidence based medicine where these types of statements cannot be given by health minister or by doctor. Health minister is the collective consciousness of the society that includes medical doctors also. So therefore the message should not go to the community that don't get cancer treated. You can be cured by bhajan, you can be cured by yagyas. মেডিকেল কাউন্সিল অফ ইণ্ডিয়াৰ শংকা স্বাস্থ্যমন্ত্ৰীজনৰ এই মন্তব্যৰ ফলত চিকিৎসা বন্ধ কৰিব পাৰে বহু কৰ্কট ৰোগীয়ে Absolutely, this is not correct. This is not a correct statement. He should withdraw it in the interest of the society. Unfortunately, वो एक वकील भी हैं, हेल्थ मिनिस्टर भी हैं. मैसेज पब्लिक में ये जाएगा कि इलाज कराने की जरूरत नहीं है, यज्ञ करो और आप ठीक हो जाओगे. मेरे को उनकी चिंता नहीं है कि किसको दुख पहुंचाएगा. मेरे को ये चिंता है कि इनके बयान को सुन के আকৌ কৈছো ডক্টৰে ডিগ্ৰীধাৰী স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অন্ধবিশ্বাস আৰু কুসংস্কাৰক ন্যায্যতা দিবলৈ যিজনে ক'লে মোৰ দেউতাও পাপী আছিল সেয়ে কেঞ্চাৰ হৈ মৰিছে তেওঁ মোৰ দেউতাৰ কেঞ্চাৰ মোৰ কৰিছিলে আগৰ জনমত এটো আমাৰ গীতা কোৰানত লিখা আছে এণ্ড উই আৰ অল সাফাৰিং মোৰ যে জীৱনত যে মাজে মাজে ঘাত প্ৰতিঘাত হয় দ্যাট ইজ বিকজ অফ মাই লাষ্ট লাইফ ক্ষোভত ফাটি পৰিল নৰ্থ ইষ্ট কেঞ্চাৰ ইনষ্টিটিউটত চিকিৎসাধীন হৈ থকা কৰ্কট ৰোগী আৰু তেওঁলোকৰ পৰিয়াল যেতিয়া এই ধৰণৰ কথা কয় প্ৰথম আচৰিত হওঁ তেওঁ আমাৰ দেশৰ নেতা এজন নেতাই এই কথাখিনি কোৱাৰ পিছত আমাৰ অৱস্থাটো কি হ'ব পাৰে তেওঁ যেতিয়া ক'লে যে পাপৰ ফলত হয় প্ৰত্যেকজনী ছোৱালীৰ কাৰণে দেউতাক এজন হিৰো আজি মোৰ দেউতাৰ চকুত চকু পানী ওলাব যে মোৰ পাপৰ ফলত মোৰ ছোৱালীজনীয়ে ভুগিছে আজি মোৰ আইতাই কান্দিব ধৰিব যে মোৰ পাপৰ ফলত মোৰ ল'ৰা ছোৱালী কেঞ্চাৰ হৈ ঢুকাইছে গতিকে তেওঁ এই অধিকাৰটো ক'ত পালে বাৰু যে মই কেঞ্চাৰ ৰোগী মোৰ মানসিক স্থিতি কি সেইটো মই ক'বলৈ নাযাওঁৱে কিন্তু মই কেঞ্চাৰ বেমাৰটোৰ কাৰণে মোৰ পৰিয়ালক তেওঁ মানসিকভাৱে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তুলাধুনা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰো Can this statement really be defended? Can this be justified in any way? Because this is absolutely shocking. असम के मंत्री हेमंत बिस्व शर्मा अजीबोगरीब बयान देकर विवादों में घिर गए हैं. दरअसल हेमंत बिस्व शर्मा पाप पुण्य का पिछले जन्मों का শৰ্মাৰ মন্তব্যই উপহাস কৰিছে ক্ৰিকেট তাৰকা যুৱৰাজ সিং তাৰকা অভিনেত্ৰী জয় কৰা নায়কসকলক বিগত 24 ঘণ্টাত হিমন্তক ধিক্কাৰ ভৎসনাৰে ভৰি পৰিল টুইটাৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পি চিদাম্বৰমৰ পৰা আৰম্ভ কৰি বিশিষ্ট অভিনেতা অনুপম খেৰলৈ সহস্ৰজনৰ প্ৰশ্ন এনেকৈয়ে চিকিৎসা চলিছে নেকি অসমত গোমূত্ৰৰে চিকিৎসা চলোৱাৰ পৰিকল্পনা নেকি হিমন্ত বিশ্ব শৰ্মাৰ অৱশ্যে ইমানৰ পিছতো কুসংস্কাৰ বাণীত অটল স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা